খোজকাঢ়ি আছোঁ ইয়াতে আমি উত্তৰাখণ্ডত আৰু উত্তৰাখণ্ডত সকলোতকৈ ডাঙৰ কথা ইয়াতে আপোনাক কোৱা হয় দেৱভূমি। तो ठीक है दादा, बाय बाय, हम लोग जा रहे हैं अभी, आते वक्त यहीं पे रुकेंगे, ठीक है। अच्छा लगा आपका सर्विस, थैंक यू। चलो 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 चलो। আমি গৈ আছো, এয়া আমাৰ ট্ৰলি টানি 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 লৈ গৈ আছো, এয়া এইপিনে পুৰা আগত গৈ আছো। আৰু এতিয়া কেইটা বাজে? পুৰাপুৰি এতিয়া 4টা বাজে। আমি গা পা ধুই ৰেডি আমি গৈ আছো আৰু পুৰা নদীৰ ফুট বৈ আছে। বাছ ষ্টেচনত আমি এতিয়া আহিছোঁ। এতিয়া কথা হ'ল বাছত আপোনাৰ চনপ্ৰয়াগলৈকে আপোনাৰ 600 টকাকৈ টিকেট হয়, কিন্তু সৰু গাড়ী আপোনাৰ 700-800 টকাত পাই যাব। বাছত গ'লে আপোনাৰ 30-40জন মানুহ লৈ যাব ধাক্কা খুৱাই, কিন্তু কেতিয়া আপুনি পায় কোনো গেৰেণ্টি নাই। এতিয়া কথা হ'ল যে আপুনি যদি বাছত যায় অলপ ৰিস্ক থাকে, কিন্তু সৰু গাড়ীত গ'লে অলপ ভাল হয়, দামটো অলপ বাৰ্গেন কৰি ল'ব পাৰে আপোনালোকে, কথা নাই। সৰু গাড়ী তেনেকুৱা বলেৰো ল'ব পাৰে বা এনেকুৱা চুমো টয়টা এইবিলাক ল'ব পাৰে। তো সেইটোৱে গাইজ, আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি যাব ওলাইছোঁ কেদাৰনাথ, আমি যাই আছোঁ চনপ্ৰয়াগ না। তো জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল, বলো হৰ হৰ মহাদেৱ, হৰ মহাদেৱ। ইয়ো আমাৰ লগত পিছতো আছে কেইজনমান। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ মহাদেৱ, হৰ মহাদেৱ। চাহ তাহ খাবৰ কাৰণে নামিছোঁ। অলপমান মানুহগৰাকী গৈছে বাথৰুমত, চবৰে অলপমান আৰু মোৰ পিছপিনে আছে এটা ধুনীয়া ভিউ পইণ্ট। একচুৱেলি গাইজ, উত্তৰাখণ্ডত বহুত বেছি লেণ্ডশ্লাইড হয় আৰু মানুহৰ ঘৰ পৰ্যন্ত বাগৰি পৰে ৰাস্তাত, আৰু কেতিয়াবা ৰোড ক্ল'জ হৈ যায়, মানে ইনচিডেণ্টবিলাক এনেকুৱাকৈ হয় যে হঠাৎ বন্ধ কৰিব লগা হৈ যায়, মানে এনেকুৱাকৈ লেণ্ডশ্লাইড হয়। আজিও আমি আহোঁতে বহুত সেনেকুৱা দেখিছোঁ, ৰাস্তাতে পূৰা একদম পাথৰবিলাক খহি পৰিছে। তো এইটো অলপ ৰিস্ক থাকে, সেয়ে আৰু এতিয়া চাহ তাহ খাই লওঁ আমি, চাহ তাহ খাই আকৌ জাৰ্ণি আৰম্ভ কৰিম। চাওক না গাইজ, ভিউ চাওক। মাজে মাজে কেমেৰাটো ফ'কাছ নলয়হে মোৰ, কিয় বা। এখন আমাৰ গাড়ীখন খাব লগা একো নাই, অকল লাল চাহ বনাই দিছোঁ। আকৌ বুলি ইয়াতে লাল চাহ নাপায়, স্পেচিয়েলি খুজিখিনি লৈছোঁ আমি আদা দিয়া চাহ, আদ্ৰা কোৱালিটি। আৰু এইটো কিবা পেটিছ, আৰু খাব লগা ইয়াতে বিশেষ একো নাই, এইটো আগত আৰু ৰখিব লাগিব। বলক অলপ চলপ টোপনি আৰু অলপ চলপ ভাগৰৰ মাজে মাজে গৈ আছোঁ। জাৰ্ণি বহুত ধুনীয়া নাজাৰা কিছুমান মিছ কৰিছোঁ, বিকজ বহুত টোপনি আহি আছে, উপায় নাই। আৰু যিহে একা বেকা অকুৱা পকুৱা ৰাস্তা, তো সেই ৰাস্তাত এনেকৈ শুই থাকিলে এনেকৈ বাগৰি পৰা যায়। তো মাজে মাজে জাটকা খাই যাওঁ, মাজে মাজে দুখ পাইছোঁ মাথাটো। তো সেই এতিয়া যাওঁ অলপমান বাথৰুম কৰিব ৰখাই দিছে, কিন্তু ইয়াতে আমিতো জানেই ৰাতিপুৱা 3টাতে উঠিছোঁ, ভালকৈ লেট্ৰিন বাথৰুমো ক্লিয়াৰ হোৱা নাছিলে। তো সেইটো হিচাপত আৰু এতিয়া ক'ৰবাত যাওঁ, পেচাব কৰি লওঁ অলপমান ফ্ৰীলি। ধুনীয়া লোকেশ্যন এটা বিচাৰিব লাগিব পেচাব কৰিবৰ কাৰণে। দেখাই দিওঁ আপোনালোকক, মানে এই গাড়ীখনত ধুনীয়া এটা ডাইলগ লিখা আছে, চাব মই পঢ়ি দি আছোঁ। किस्मत आजमा चुका हूँ, नसीब आजमा रहा हूँ, किसी बेवफा के लिए मैंने पूछा है बेवफा कौन है फिर। ये है ड्राइवर भैया, आपका गुड नेम क्या है? अजय सिंह मंडारी ने लिखा है ये डायलॉग। এতিয়া মই সুধিছোঁ যে বেৱাফাটো কোন হয়। এনেকৈ অলপ হাঁহি ফূৰ্তি ধেমালি মাজেৰে আগবাঢ়ি আছোঁ আমি ধুনীয়াকৈ। সেয়াই আৰু গাইজ, চাই থাকিব আৰু দেখাই আছোঁ এটা সৰু চাই ভিউ। চাওকচোন, চাওক গাইজ কেনেকুৱা ৰাস্তা, একদম গুফা। অকণমান যদি সিফালে যাওঁ ডাইৰেক্ট নদীত পৰিম। মাই গড, ইহঁতক অসমীয়া গান শুনাই লৈ যাই আছোঁ এই জংঘলৰ মাজে মাজে। গৈয়ে আছোঁ, তেতিয়াৰ পৰা গৈ আছোঁ, কেতিয়া যে যাই পাম। আৰু এইপিনে মানুহগৰাকী হৈছে কি ক'বা, কি একো ক'ব লগা নাই। বহুত সময় লাগিব, আৰু মষ্ট প্ৰবেবলি 2 hours মে বি। চাই লওঁ কি হয়। একো খোৱাও নাই, কিবা খাব লাগিব, ভোক লাগি আছে বহুত। চাই লওঁ কি হয়।
তো আহি পাইছোঁ গুপ্তকাশী ইয়াৰ পৰা আৰু চনপ্ৰয়াগ ভালেখিনি দূৰ আছে চাই ল'ম মই কিমানখিনি দূৰ আছে মই পাৰিলে স্ক্ৰীণত লিখি দিম কাৰণ ইয়াতে গুগল নচলে মানে চলি আছে কিন্তু নেটটো বহুতেই বেছি শ্ল' ডেট যে মই ক'ব পৰা নাই কিন্তু মই এবাৰ গুগলত চাই ল'ম আৰু ড্ৰাইভাৰজনে ভালকৈ ক'ব পৰা নাই যে ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে চনপ্ৰয়াগলৈ তো চাই লওঁ সেয়া আৰু গুপ্তকাশী পালোঁ কিন্তু একো নোখোৱা নেমেলাকৈ লৈ আহিছে ড্ৰাইভাৰ বাবুৱে আমাক হা कुछ भी खाने को नहीं मिला अब तक ড্ৰাইভাৰে নৰখাই বোলে জাম লাগিলে আৰু আমি 3-4 ঘণ্টা ৰখিব লাগিব সেইটো কাৰণে ড্ৰাইভাৰে আমাক লৈ গৈ আছে আৰু অৱস্থা নাই এতিয়া মোৰ অলপ টায়াৰ্ড ফিল হৈ আছে ফিলিং লাইক উইক টায়াৰ্ড সেই আৰু কি হ'ব অলপ ফাইনেলি কি খুলিছ ঐ লাগিল হয় মাত্ৰ আয়ো ইয়ে আহি গ'ল বহুত আচ্ছা ভাঙি গ'ল এইটো তো গাইজ আহি পাইছোঁ হোটেল ৰুম আমি অলপ সৰুছে এটা ইনফৰ্মেশ্যন দিব আছে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ ফাইনেল ইনফৰ্মেশ্যন এতিয়া কথাটো হৈছে এইটো যে আমি আহি পাইছোঁ সীতাপুৰ মানে আপোনালোকে সীতাপুৰৰ পৰা গৌৰীকুণ্ড বা চনপ্ৰয়াগ বেছি দূৰ নহয় ইয়াৰ পৰা নিয়াৰ এবাউট 6 to 10 কিলোমিটাৰ হয় তো 6 to 10 কিলোমিটাৰ যদি আপুনি পিছত থাকি যায় মানে আগতে পায় সীতাপুৰত যদি নামি কিনে থাকি যায় তেতিয়াহ'লে আপুনি অলপ কম প্ৰাইজতে হোটেল ৰুম পোৱাৰ চান্সেছ থাকে লাইক আমাৰ আজি লাকভাল আছিল আমি 1000তে হোটেল ৰুম পাই গৈছোঁ 3 বেডৰ তো যোৱাকালি দেখিলে এটা ৰুমত 1000কে লৈছিলে আজি 1000 টকাতে পাই গৈছোঁ এটা ৰুম 3জনে থাকিব পাৰিম কোনো কথা নাই কিন্তু কথাটো হ'ল সেম ৰুম যদি আমি গুপ্তকাশী কি আছিল চনপ্ৰয়াগ বা আপোনাৰ কি আছিলে গৌৰীকুণ্ড তাতে যদি আমি হোটেল ৰুম লওঁ তেতিয়াহ'লে 4,000 to 5,000 কেতিয়াবাতো আপোনাৰ 10,000 গুচি যায় ইয়াৰে লোকেল পাৰ্চনে আমাক ক'লে তো সেই ৰিস্কটো নল'ব কাৰণ আপুনি যেতিয়াই নাহক তাতে আপুনি 3,000 to 4,000 এটা আপুনি লৈ আহিব লাগিব কাৰণ তাতে সেইটো 3,000 পৰা 4,000 ভাড়া ল'বই ল'ব এটা ৰুমত এতিয়া কথাটো হৈছে মুখৰ কথাবিলাক বাজিব ধৰিছে বিকজ বহুত টায়াৰ্ড হৈ গৈছোঁ দেখি কিনে গম পাইছে চাগে ফেচ ডাল হৈ গৈছে স্কিন একদম উইক লাগিছে য়েছ আৰু আহি এতিয়া আমাৰ সময় হৈছে মই দেখাই দিওঁ ৰ'ব এইটো মোবাইলত সময় হৈছে কিমান চাই লওক কিতনা উল্টা হৈ আছে 12:13 আমি আহি পাইছোঁ ভাবক 3টা বজাত মানে আমি 2:30 বজাতে উঠিছোঁ তো উঠি তেনেকৈ আহিছোঁ এতিয়া 12:13 আমি পাইছোঁ এতিয়া ধুনীয়াকৈ ৰেষ্ট ল'ম আকৌ ৰাতিপুৱা আৰ্লি মৰ্ণিং 3টামান বজাতে ইয়াৰ পৰা যাম আমি গৌৰীকুণ্ড তাৰ পৰা আৰু পেডেল নেকি ভালো লাগি আছে কালি ভলেনাথক লগ পাম আৰু গধূলি অকণমান ওলাই যাম এনে অকণমান আমি খোজ কাঢ়িব ওলাই যাম ফুৰিব ইভিনিং ৱাকত যাম আৰু অলপমান নেকি তো হে গাইজ এতিয়া হোটেল ৰুমৰ পৰা ওলাই আহিছোঁ কি পাইছিলোঁ আমি আহি পাইছিলোঁ সীতাপুৰ মনত পেলালোঁ সীতাপুৰ আহি পালোঁ সীতাপুৰ আহি এতিয়া খাবলৈ সোমালোঁ হোটেলত কিন্তু হোটেলত ইমান এটা খাছ একো খানা নাপায় তাৰ কাৰণে আমি যাই আছোঁ অলপমান আউটিঙত বাহিৰত আৰু মই পিন্ধি লৈছোঁ হাফ পেণ্ট আৰু চেণ্ডেল এইপিনে আমাৰ লগত এটা নতুন পাৰ্টি জইন হৈছে এওঁলোকে আহিছিলে এমপিৰ পৰা আৰু আহক মাহঁতো আহি আছে তো অলপ চলপ বৰষুণ পেলাব ধৰিছিলে মই গোটেই মোজাবোৰ ধুই দিলোঁ ভাবিলোঁ তাৰমানে অলপ লেতেৰা হৈ আছিলে ধুই দিলোঁ ভাবিলোঁ ৰ'দ দি আছিলে অলপ আগলৈকে এতিয়াতো পূৰা বৰষুণ দিব ধৰিছে কি হ'ব এতিয়া গোটেই মোজা ধুই দিলোঁ তাৰোপৰি হোটেলত লাইনো নাই আৰু মোবাইলতো ইভেন চাৰ্জ নাই ভাগ্য ভাল মোৰ DSLR চাৰ্জ আছে তো DSLR দি ব্লগ বনাব লাগিব সেইটো এতিয়া খাব গৈ আছোঁ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আজি বাৰু মই মোৰ ইউটিউব চেনেল প্ৰায় আপোনাক স্বাগতম জনাইছোঁ তো খাব আহিছিলোঁ ইয়াতে ভাত লৈছে মাহঁতে কিন্তু আচৰিত মানে কি হয় যাৰ যিটো খাদ্য তেওঁলোকে বেছি ভালকৈ বনাব জানে যেনেকৈ আমাৰ ভাতটো প্ৰধান খাদ্য আমি ভাত খাই যাই থাকোঁ তো সেইটোৱে আৰু ভাতবিলাক আমি বেছি বেলেগ ৰেচিপি কৰি বনাব জানো তো সেইটোৱে কথা নাজানো আৰু এইপিনে মানুহগৰাকী লৈছে ভাত খাই আছো মোৰ ভোক লাগিছে কেনেকৈ দিছে কৈ দিয়েচোন অলপমান ভাতৰ ওপৰত দালি দি দিছে আৰু লগতে ভাজি বনাই আছে ভাজি আহি পোৱা নাই এতিয়ালৈকে সেইটোৱে মোৰখন আহি পোৱা নাই মোক নিদিয়ে বোলে আজি খাব ওলাই আহিছিলোঁ অলপমান ইভিনিঙত সীতাপুৰত লগত আছে ভাই ৰবি আমি ইয়াতে লগ পালোঁ একেলগত তো একেলগতে এতিয়া জাৰ্ণি কৰিম একেলগত আমি বদ্ৰীনাথো যাম না एक साथ बद्रीनाथ भी जाएंगे इनको थोड़ा सा मैं आसामीज सिखा रहा हूँ उनको तो एक साथ बद्रीनाथ भी जाएंगे और मैं स्वेटर অসমীয়াত কওঁ মই চুৱেটাৰ অনা নাছিলোঁ তো চুৱেটাৰ বিচাৰি আছোঁ ইয়াতে অলপ মানুহবিলাক ইয়াৰে কিবা চাইকো টাইপ হয় বেছি বাৰ্গেনিং নকৰিব যদি বাৰ্গেনিং কৰে আপোনাক গালি দিব পাৰে অলপ আগতে আমাৰ লগত তেনেকুৱা হৈছিলে হে না থৰি দেৰ পেলাই আমাৰ লগত ऐसा कुछ हुआ था इंसिडेंट তো সেই আৰু মই অকণমান দেখাই আছোঁ ইয়াৰে ইভিনিঙৰ মাৰ্কেটটো সীতাপুৰ
मैं जैकेट आना नासिलो কৈছিলে तो दादार दुकानत एटु ललु दादाई কৈ আছে 650 বুলি বেয়া লাগা নাই आपका नाम बता दीजिए मेरा नाम आदर्श है। आदर्श हाँ बहुत स्वीट सा नाम है देखने में भी स्वीट है लेकिन तो दादा ने बोला कि केदारनाथत এতিয়া আমি বৰফ নাপাওঁ কেদাৰনাথৰ পিছত যিখন হিমালয় পৰ্বত আছে তাতেহে বৰফ আছে আৰু তালৈকে কোনো আজিলৈকে যাব পৰা নাই আৰু যাব নিদিয়ে মানে এলাউ নকৰে বিকজ ৰিস্ক বহুত হয় তো সেইটোৱে আৰু তাৰে গান্ধী सरोवर है ना दादा उसमें हाँ, जहाँ से 2013 में आपदा आई थी। अच्छा 2013 में जो फ्लड वगैरह आया था ओके बर्फ पिघल के उस तालाब में गिरा। अच्छा वो पानी देन जाके वो फ्लड आया अच्छा उसमें क्या है गांधी जी का क्या अस्थियां डाली गई थी। अच्छा गांधी सरोवर में गांधी सरोवर। इसीलिए उसका नाम गांधी सरोवर है पहले उसका नाम चोरावाड़ी था, चौरावारी का अच्छा अब उसका गांधी सरोवर। गांधी सरोवर আচ্ছা মানে তাৰে ওচৰতে কেদাৰনাথৰ ওচৰত মানে তলত আপোনাৰ গান্ধী সৰোবৰ আছে আগতে সেই নামটো বেলেগ আছিলে নাম কি আছিল পেলে দাদা তো তাৰে নামটো বেলেগ আছিলে তেওঁ বিজি হৈ আছে কথা পতাত গান্ধীজীৰ আমাৰ মানে জাতিৰ পিতা মহাত্মা গান্ধীৰ অস্থি তাতে ডুবাইছিলে সেইকাৰণে বিসৰ্জন দিছিলে সেইকাৰণে সেই সৰোবৰটোৰ নাম গান্ধী সৰোবৰ হৈছে সেই আৰু লৈ লওঁ এইটো ভাল লাগিছে নে গাইছ জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে লৈ লওঁ বস্তু খাওঁ খোৱা বস্তু খাই আছো অলপ আগলৈকে আমাৰ হাতত খোৱা বস্তু নাছিলে একেবাৰে এতিয়া চাওক আমাৰ ৰুমত মানুহ অলপ আগলৈকে আমাৰ হাতত খোৱা বস্তু নাছিলে আৰু মাক চাওক পুৰা খোৱাত ব্যস্ত দেখাইছো পুৰা ডাবাই খাম এতিয়া আমি আহিছো এতিয়া খাব ভোক লাগিছে এয়া খাব এতিয়া চবে খাই আছে এয়া ৰাতিৰ ভিউ ৰাতি আমি এনেকৈ বাহিৰত ওলাই আহিছোঁ ওলাই পেলাই গোটেই বাছ চাছবোৰ গোটেই ৰখি আছে মানুহবোৰ ইয়াতে ষ্টে কৰিব আজি ৰাতি পুৰা ৰাতিপুৱা আহোঁতে ইমান জাম নাছিল আমি 12টা 1টামানত আহি পাওঁতে কিন্তু এতিয়া বহুত জাম গোটেই লাইন লাইন বাছ 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 ঠাণ্ডা কেনেকুৱা দিছে নেক্সট লেভেল জেকেট কিনিব লগা আছে মই আৰু মই এইপিনে ষ্টাইলতে লৈ আহিছিলোঁ কোট একচুৱেলি সেইটো মই ওপৰত ফটো উঠিবৰ কাৰণে আনিছিলোঁ কিন্তু ফটো উঠালৈকে থপৰাই চেঞ্জ হৈ গৈছে ধুনীয়া পিম্পল চলাব ধৰিছে পানীবিলাকৰ কাৰণে মানে ৱেডাৰ চেঞ্জ হৈছে একচুৱেলি আমাৰ ইয়াতে পানীবিলাক এনেকুৱা ঠাণ্ডা হাত দিলে মানে বহুত ঠাণ্ডাৰ ওপৰতো আৰু ঠাণ্ডা হ'ব চাগে ইয়াতে আমি ইমান ঠাণ্ডা পাইছোঁ এতিয়া মানে বহুত ঠাণ্ডা আছে কিবা হয় কালি নাজানো কালি গৈহে গম পাম আৰু কি ৰাতিপুৱা 3টা বজাৰ পৰা ট্ৰেকিং কৰিম আমি ইয়াৰ পৰা সীতাপুৰৰ পৰা ট্ৰেকিং কৰি যাম পুৰা আৰু এনজয় হ'ব আৰু আপোনালোকে খালি চাই থাকিব এনজয় ইয়েছ ঠাণ্ডা বহুত আছে মানে গিজাৰটো ষ্টাৰ্ট হোৱা নাই আমাৰ তো এতিয়া মেকানিক লৈ আনিছোঁ प्लम्बर हाँ क्या हुआ हो गया आ गया अच्छा कर दो अभी इसमें ऑफ करना है मुझे गीजर स्टार्ट हो गया हाँ उसका तो पता है ऐसे ऑन कर दीजिए देन पानी आ जाएगा हीटिंग वाला स्विच ऑन कर दीजिए देन यहाँ से पानी आ जाएगा गर्म पानी ट्राई करके देखूँ क्या एक बार খালো ললো খোৱা বোৱা হৈ গ'ল গোটেইখিনি কৰিলোঁ হোটেলত আৰু ইমান দেখা নাছিলোঁ কাৰণ মোবাইলত চাৰ্জ নাছিলে মই ইয়াতে ৰুমত চাৰ্জ দি গৈছিলোঁ সেই আৰু 200 টকাকৈ লৈছে থালি ৰুটি 4খন দিছে অলপমান ভাত দিছে সৰু চব্জি আৰু দালি দিছে তেনেকৈ সেই আৰু মানুহগৰাকী আমি চাওকচোন নেইল পলিচ লগাইছে কাৰণ কালি তাতে লাগিব ষ্টাইল কৰিব এতিয়া আমি কোন আমাৰ বেডখনত অৱস্থা চাওকচোন চবফালে লাগেজ ভৰ্তি হৈ আছে সেই আৰু এতিয়া আৰু আপোনালোকক বেছি কৈ বৰ নকৰোঁ একদম লগ পাম কালি ৰাতিপুৱা টিল দেন ৰাতিপুৱালৈকে চাই দিব টিল দেন টাটা বাই বাই একদম ৰাতিপুৱা লগ পাম ইয়া উঠি আছোঁ গাইজ তো